এখনি ধেমেলীয়া সামাজিক মিটিং। আজিৰ সভাৰ সভাপতি মহাশয় আৰু মঞ্চৰ অপাৰত মজবুত মজুত অমুক তমুক ভৌক আদি ভাল ভাল প্ৰধান মানুহসকল আৰু মঞ্চাৰ তলত থাকাই হেঁচা চেপা কৰি থূপ হৈ টোপ মাৰি থকা সমূহ ৰাইজ, পিতা মাতা, কাকা বাই, খুৰা খুৰী, ভাইটি ভণ্টি, মাইনী বাবু, আটা আইতা, বন্ধু বান্ধৱ আৰু অধিক দূৰ দূৰণিৰ পৰাই ডাউৰি ঢাপেৰি হেফে ফেফে আহা পঢ়া লেখা জানা শুনা মানুহখিন্তি আপোনা হবক মোৰ কৌটি বাৰ পুৰস্কাৰ নমস্কাৰ। মই সপান দেখি আছিলোঁ বহুদিন সৰুৰ পৰাই হাই ফাই মানুহ হিচাপে ৰাইজৰ ওচৰত আহিবাৰ থিয় হবাৰ বাবে আজি দিঠকত এনেকে কুৰ্তা পাঞ্জাবী পিন্ধি আপোনাসৱৰ সন্মুখত আহিবা পাই অতিপাত সুখী অনুভৱ কৰিছোঁ আৰু মই পাহৰি গৈছোঁ দুখ বেদনা বাৰুনো কি। হৰে কৃষ্ণ হৰে ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম। হে ৰাইজ, আজিকালি দিনত লাজ ভয় কৰি একো লাভ নাই, কাৰণ কলিযুগত সৎ সাধাৰ কাম নাই। অসৎ বেইমানি কৰিলেহে যেনেকে তেনেকে টাকা ধন গোটেই কামে পিন্ধবা খাবা ফুৰবা আনন্দ ফূৰ্তি কৰবা পায়। আপোনালোকক কলো কথাখিনি অন্তৰ ফুলি। আপোনালোকে বেয়াকে নকয় যেনবা অন্যায় ভুল কৰা বুলি। হে শ্ৰদ্ধাৰ ৰাইজ, দেশত লাগিছে অভাৱৰ জুই, আমি তপনি গুণ্টি যাই থাকলি পৰ্ব আমাৰ তাত আলা ঘিনাৰ হীনমান্যতাৰ ঠাহ থুই। হে ৰাইজ, দাও কুঠাৰ কাঁচি কাটেৰি কদাল সূতা মাকু গাড়ী ৰাহ শাল লৈ চলিম এখানক মাইনা বাবু হাতক কিতাপ বহি কৰ্মাবনৰ শিক্ষা দি হবা লাগিব দেশ মাতাক ৰক্ষা কৰিবাৰ বাবে সজাগ। নুমাবা লাগব দপদপীয়া অভাৱৰ জুই ভাগ। নহয়নে বাৰু শুদ্ধ ৰাইট কথাখিনি? হে মহামান্য ৰাইজ, আজিকালি স্ক্ৰীন টাচ মোবাইল, ঘৰত টাইলছৰ দিনত মানুহক ভাৱনা চিন্তা কথাই বাৰ্তাই সকলোতে লাগে আও পাকাৰা ভাইজ। চাধা চিধা হলি সমাজ পৰিয়াল সকাল থানৰ পৰা হবা লগা হৈছি কুকুৰ মেকুৰীৰ দৰে চাইড। নহয়নে বাৰু শুদ্ধ ৰাইট কথাখিনি? হে মৰামৰ ৰাইজ, ঘৰ মাটি গাড়ী ঘোঁৰা গহনা গাঁঠৰি বিকি তীৰ যোৱা ফালাচ খেললি হ'ব কি? পৰিয়াল বংশ কৰবাৰ বাবে বিনাশ নাশ। নহয়নে বাৰু য়েছ ৰাইট কথাখিনি? হে সন্মানীয় ৰাইজ, মদ ভাও চাধা চিগাৰেট খাই নিয়ম নীতি নাজানাকে লিভাৰ কিডনী হাৰ্ট পৰিয়াল মাইকী সতী সন্তান পিতা মাতাৰ সুখ সন্মান বিনাশ নাশ কৰলি হ'বনো কি বাৰু জীৱনত লাভ? নহয়নে বাৰু য়েছ ৰাইট কথাখিনি? হে মানি জ্ঞানী ৰাইজ, আজিকালি ফেচবুক ইউটিউব টুইটাৰ টিভি হোৱাটছআপ নানান চেনেলেদি গেলেমাৰৰ নামৰ কাৰণে ফটো এক্টিং ভিডিঅ' হৰেক ৰকম দি হবা লাগছি কত মানুহৰ মাজত যুদ্ধ ফাইট। শাক পাচলি খাবা বাজাৰ কৰবা লাগা হৈছি লাইজ, লাগা হৈছি খাদ্যৰ ডিজাইন চাইজ, লাগা হৈছি ব্যায়ামযুক্ত কৰ্ম কৰবাক লগি লাইজ, চলছি ফ্ৰিজ মিৰিণ্ডা স্পাইচ হলি হল ডায়েবেটিছ ফেটি লিভাৰ কেঞ্চাৰ, আয়ু হয় যদি হল 55-60 ওপাৰৰ, ঘেণ্টা কি হল লাগে মাথন মজ আৰাম মিহি চিলচিলীয়া ছাল। হয়নে অকে য়েছ ৰাইট কথাখিনি? হে ভক্তপ্ৰাণ ৰাইজ, ঈশ্বৰ মহৎ পবিত্ৰ সত্য বিশ্বাস, কিন্তু বিজ্ঞান সৃষ্টি আশ্বাস নিৰাপত্তা শান্তি সুখ সাহস মুক্তি বুলি গ্ৰহণ কৰিব লাগিব মানিবাই লাগিব। হয়নে নহয় মহামান্য ৰাইজ কথাখিনি য়েছ ৰাইট? হে শ্ৰদ্ধাৰ ৰাইজ, আজিকালি কাপোৰ কানিৰো হৈছে আধুনিকৰ প্ৰভাৱত অতি ডিজাইন চাইজ, তাৰ বাবে আকৰ্ষণ এট্ৰাকশ্যন, যাৰ বাবে ল'ৰা ছোৱালী গেলাৰ কম বয়সতে হবা ধৰছি প্ৰেম পনাই বিবাহ আৰু দেশ ৰাজ্যত মানুহ বাঢ়ি হৈছে লাইন নিচিমা ৰাস্তাই ঘাটে টাউনে চহৰে হেঁচা চেপা উশাহ নাপাৱা ঘেন পেন কৰ্মশিক্ষা হল বা নহল ঠিক ঠাক মজবুত চলি জন্ম দিবা লাগে সোনকালে ফটাফট। কথাখিনি অকে য়েছ নহয়নে বাৰু সচেতন ৰাইজ? হে মহান ৰাইজ, আমি সকাল পিনৰ পৰাই হবা লাগে সস্তাম সজাগ। হে ৰাইজ,
গতা শেষত সবাৰে মংগাল ভাবি কাৰো জীৱন যান জংগাল নহয় অ' হৰি অ' ৰাম বুলি নমস্কাৰ জনে আপোনা খবৰ কাষৰ পৰা হ'লো বিদায় আৰু মই অতিপাত সুখী মই হ'লো জান একজন মানুহ হিচাপে আমাৰ আই অসমী ভাৰত ইণ্ডিয়াত সন্মানী জানা শুনা হাই ফাই ব্যক্তিৰ আৱিষ্কাৰ জয় আই অসম জয় ইণ্ডিয়া ভাৰত